নমস্কাৰ বন্ধুসকল আজি যোৱাকালি হৈ যোৱা ৰিসেপশ্যনখনৰ ৱেডিং ডে গতিকে আজি আমি দিনটো কেনেকৈ পাৰ কৰো চাও বলক সময় এতিয়া ঠিক 4 বাজিছে আমি ৰাওনা হলো কইনা ঘৰলৈ বুলি কইনা ঘৰৰ পৰা আইটিসকলৰ লগত আমি ওলালো পানী তুলিবলৈ বুলি বগিনতি চলৈ ললো গৈ পাওঁতে পাওঁতে বেলি ডুবিয়ে থাকিল যি কি নহওক সকলোমে পানী তুলি আমি ঘূৰি আহিলো ঘূৰি আহি আমি কইনা গা ধোৱা পৰ্বৰ ফটো উঠাব ললো চাওকচোন কইনা ইমান জোৰ কৰি দিছে নাকানিবই বা কিয়নো আজি তাই জন্ম হোৱা ঘৰখন মাক দেউতাক ভাইকহঁতক যে এৰি যাব লাগিব গা ধোৱা পৰ্বৰ ফটো ভিডিঅ' কমপ্লিট কৰি আমি ৰাওনা হলো উৎসৱ ভৱনলৈ বুলি ভৱনত অলপ সময় ৱেইট কৰাৰ পাছতে কইনা আহি পাই গ'লে এতিয়া আমাৰ কাম হ'ল দুখনমান ধুনীয়া পৰ্ট্ৰেট লোৱা আজি ৱেডিং ডে মেকআপ লুকটো কৰিছে মেকআপ আৰ্টিষ্ট লুকি চাবাই চাওকচোন ইমান ধুনীয়া লাগিছে আমাৰ কইনাজনীক আমি পৰ্ট্ৰেট শ্বট কমপ্লিট কৰি অলপ সময় ৰোৱাৰ পাছতে দৰা আহি পাই গ'লে দৰাৰ নিয়মবোৰ ধুনীয়াকৈ কেমেৰাত বন্দী কৰি আমি বিবাহস্থলীত পালো দৰা আহি বহিল কইনাও অলপ পাছত আহি বহিল আজি কিন্তু বিয়াখন বহুত সোনকালে শেষ হ'ল কইনা আহি পাই বৰমেলা পিন্ধালে আৰু আমি সুন্দৰকৈ মুহূৰ্তকেইটা বন্দী কৰিলো তাৰ পাছতে দৰা কইনা দুইকে ভকতে আশীৰ্বাদ দিলে আৰু বোলে বিয়া শেষেই হ'ল যি কি নহওক আমি দৰা কইনাক অলপ পৰ্ট্ৰেট ফটো মাৰি দিলো তাৰ পাছত আমি আকৌ কইনা ঘৰলৈ বুলি ৰাওনা হলো কাৰণ কইনা ঘৰত কিছুমান ৰিচুৱেল হ'ব আৰু তাৰ পৰাই কইনাক বিদায় জনাব কইনাৰ ঘৰৰ পৰাই নীতি নিয়মবোৰ ফটো মৰাত লাগি গলো আৰু তাৰ পাছতে কইনা বিদায় পৰ্ব আৰম্ভ হৈ গ'ল ঘৰৰ সকলোবোৰ বহুত আৱেগিক হৈ পৰিল ছোৱালী হ'লেতো এখন ঘৰ এৰি যাবই লাগিব আৱেগক নেওচি হ'লেও কইনাক সকলোৱে যুগ্ম জীৱনৰ আশীৰ্বাদৰ লগতে বিদায় জনালে আমিও সেই মুহূৰ্তকেইটা ধুনীয়াকৈ কেমেৰাত বন্দী কৰি আমি কইনা ঘৰৰ পৰা বিদায় ললো আৰু এতিয়া সময় ঠিক 2 বাজিছে আমি আহি ষ্টুডিঅ' পালোহি ষ্টুডিঅ' পাই আজি ফটোবোৰ কম্পিউটাৰত কপি কৰি দুখনমান এডিটিং কৰাত লাগিলো আৰু ঠিক 3 মান বজাত নিৰ্ধাৰিত কুলাত আছৈ ললো সব বন্ধুসকল আজি ব্লগটো ইমানতে সামৰণি মাৰিলো নেক্সট আকৌ লগ পাম এটা নতুন মিনি ব্লগৰ সৈতে আজিলৈ বাই বাই